বিহুৰ বৰপেটাত ভয়ংকৰ অগ্নিকাণ্ড ধান খেৰ ভৰ্তি এখন ট্ৰেক্টৰ পথেৰে গৈ থকা অৱস্থাতে পশ্চিম বৰপেট প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত বিদ্যুৎ সংযোগী তাঁৰত লাগি এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ফলত লগে লগে দাউ দাউকৈ জ্বলি উঠিল ট্ৰেক্টৰখনত থকা খেৰবোৰ। কথমপি প্ৰাণ ৰক্ষা পৰে গাঁওবাসীৰ লগতে তেওঁলোকৰ ঘৰ দুৱাৰ সা সম্পত্তি। এই খেৰটো আনাতে তাৰমানে মই আহাৰকে আছিলোঁ আহাতে মই সুধিলোঁ জিতেন বকু চকত যাবা নেকি বোলে নাযাওঁ বকু মোৰ খেৰ আহি আছোঁ খেৰ আহি আছে বুলি কৈছে গাড়ী আহা বুলিও কৈছে ইফালে ক'লে আহি আটাও দিছিল তাৰপৰা আমি পানী চানী ঢালি আছোঁ ঢালি থকাতে ইফালে তাঁৰ চিঙছি আৰু পানী ঢালি ঢালি আৰু এই হেৰি কৰিছোঁ এতিয়া তাঁৰত লাগছি তাঁৰত লাগিছে নেকি